Hello everyone, good afternoon. আজি দুপৰীয়া কি বনাও তাকে ভাবি উলিয়ালোগে। আজি বনাম কঁঠালৰ মুচি। এয়া গৰম পানী দি দিলোঁ, হালধি নিমখ আৰু জালুক দিছোঁ। মানুহে কয় বোলে একদম কুকাৰটো আঠা হৈ যায়, বনালে কঁঠালৰ মুচি বনালে খাবলৈহে ভাল, হেৰিটো ভাল নহয়, কুকাৰটো বেয়া হৈ যায়, একদম বহুত চাফা কৰিব লাগে। একেবাৰে মিছা কথা, আপুনি নিমখ হালধি দি দিব, একেবাৰে নালাগে কুকাৰত, আপোনাৰ আগৰ যেনেকুৱা আছিলে তেনেকুৱাই হ'ব। মই এইখিনি বইল কৰি ল'লোঁ, লৈ অকণমান ফ্ৰাই কৰি ল'ম। মই অকণমান ৰঙাকৈ ফ্ৰাই কৰি ল'লে ভাল পাওঁ এইখিনি। তাৰপিছত আকৌ মছলা দি আকৌ ফ্ৰাই কৰিমগৈ। ধুনীয়াকৈ ৰঙাকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া আদা নহৰুখিনিও ঠিক কৰি ল'লোঁ। সেইটো পেষ্টটো দি দিলোঁ ইয়াতে, গোটেইখিনি মছলা এয়া মই ফ্ৰাই কৰি থোৱাখিনিও ঢালি দিলোঁ। আনফালে মই বৰো বনাই আছোঁ। ইয়াতে মই বইল কৰা পানীখিনিও দি দিছোঁ। তাতে মই 5 পৰা 10 মিনিটমান উতলিবলৈ দিম। তাৰপিছত মোৰ হৈ গ'ল এইখিনি। এতিয়া খোৱাহে কথা। কেনে পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। বা